সকলোৱে ভাবি আছিলে নাছিম খান বহুত শান্ত শিষ্ট, মানে মই যেনেকুৱাকৈ মটিভেশ্যনেল যেনেকুৱাকৈ কিছুমান শায়ৰী দিওঁ, কিছুমান ৰিয়েল লাইফৰ লগত লাভ ৰিলেটেড যিখিনি মই শায়ৰী দিওঁ বা ভিডিঅ'জ আপলোড কৰোঁ, তো বহুতে মনত এটা বেলেগ ভাৱনা ভৰাই লয় যে নাছিম খান এনেকুৱা, নাছিম খান শান্ত, নাছিম খান মেচিয়'ৰ, তো তেনেকুৱা এটা মনত ভাৱ আহে। কিন্তু এতিয়া মোৰ ব্লগৰ পৰা আপোনালোকে গম পাব ৰিয়েল নাছিম খান নহয়, ৰিয়েল নাছিম খান কেনেকুৱা। মোক দোকানীও কৈছিলে শকত জেলেপি বুলি। নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। নতুনকৈ ক'বলৈ শিকিছোঁ আকৌ, বহুত দিনৰ মূৰত আকৌ ঘূৰি আহিছোঁ ব্লগলৈ। বহুত দিনৰ মূৰত আপোনালোকৰ মাজত লৈ আহিছোঁ ব্লগ। মই নতুনকৈ বহুত জোচত আহিছোঁ নে উভতি, সেইকাৰণে মানে কি ক'ম কি নক'ম নিচিনা লাগি গৈছে। আৰু 2-3 দিন আগত মই দুটা পোষ্ট দিছিলোঁ ইউটিউবত, যিটো হৈছে এটা হৈছে কি লাগিব বুলি দিছিলোঁ, আৰু এটা দিছিলোঁ যে অৱশেষত বহুত দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল, কাৰণ মোৰ ব্লগ আহি আছে সেইটো বুলি দিছিলোঁ। তো তাৰ মাজত বহুতে দিছে নট ইণ্টাৰেষ্টেড, আৰু তাৰ মাজত 85% দিছে যে ব্লগ লাগে, আৰু তাৰ মাজত শ্বৰ্টছো লাগে ব্লগো লাগে, তেনেকুৱাও বহুত লোক আছে যিসকলে ভোট কৰিছে। তাৰপিছত সেইটোকে মই যিসকলে নট ইণ্টাৰেষ্টেড বুলি দিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰি দিলোঁ। মোৰ কোনো আপত্তি নাই, আপোনালোকে যদি শ্বৰ্টছো চাব নিবিচাৰে, ব্লগো চাব নিবিচাৰে, লং ভিডিঅ'ও চাব নিবিচাৰে, তেনে মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰি দিলে মোৰ কোনো আপত্তি নাই, আপোনালোকে আনছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোক চাই ভাল পায়, মোৰ ভিডিঅ' চাব বিচাৰে, মোৰ ব্লগ চাব বিচাৰে, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোক মৰম দিব বুলি আশা থাকিল। কাইলৈ মই মোৰ বেষ্টফ্ৰেণ্ডৰ ঘৰত যাম, গতিকে এতিয়া বেছি দেৰি নকৰোঁ, এতিয়া সোনকালে খাই বৈ শুব লাগে। দুজনীয়ে যাম, বাট তাই বাহিৰে এফালে যাব আছে, তাত যাব, তাৰপৰা আকৌ ঘূৰি আহোঁতে সোমাব। যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে, তেন্তে ব্লগ চাবলৈ ছাবস্ক্ৰাইব কৰি লওক সোনকালে, স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ এইটো মোৰ ফাৰ্ষ্ট জোচ ভৰা একদম ব্লগ লৈ আহিছোঁ আপোনালোকৰ বাবে। গা চা ধুই ৰেডি, আৰু এতিয়া যদি চুলিখিনি নুশুকাওঁ, যিহেতু মোৰ গাটো ভাল নাই, আৰু যদি চুলিখিনি নুশুকাওঁ তেতিয়াহ'লে মায়ে চিঞৰিব তোৰ গা ভাল নাই, চুলিখিনি কেলে তিতাকৈ থৈ দিছ, ঠাণ্ডা সোমাব। সেইকাৰণে মই চুলিখিনি শুকুৱাই ল'ম এতিয়া ফিল্মি ষ্টাইলত। একচুৱেলি মই মানে ছোৱালীজনী ফিল্মি হৈ বহুত ভাল পাওঁ, সেইকাৰণে মই প্ৰায়খিনি কাম ফিল্মি ষ্টাইলতে কৰোঁ, যেনেকৈ এতিয়া ড্ৰায়াৰটো মাৰিছোঁ। আৰু এতিয়া চুলিখিনি শুকুৱাই লওঁ, তাৰপাছত ওলাম আৰু এটা এটাকৈ। ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰিব, একেবাৰে ওলাই যাম। ভবাই নাছিলোঁ যে ব্লগ বনাম বুলি, কাৰণ ভাবিছিলোঁ ব্লগ বনোৱাটো মেৰে বাছ কি বাত নেহি হে, মানে মোৰ কিজানি মোৰ হেৰিত নাই মানে ব্লগ বনোৱাটো। কিন্তু এতিয়া লাহে লাহে ব্লগ বনাবলৈ লৈছোঁ, কাৰণ মানুহৰ কথা ভাবিলে আমি সদায় পিছ পৰিয়ে থাকিব লাগিব, গতিকে মানুহৰ কথা ভাবিব নালাগে, সদায় আগবাঢ়ি যাব লাগে। মই ব্লগ নকৰোঁ বুলি ভাবিছিলোঁ, মই ব্লগ নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু মোৰ যেতিয়া ইমান মৰমীয়াল ফেমিলি আছে ইউটিউবত, গতিকে তেওঁলোকৰ কাৰণে মই ইমানটো কৰিব নোৱাৰিম। মই এটাই জানো যে যিটো আমাৰ ভাল লাগে সেই কামটো আমি কৰিব লাগে, কাৰণ কাল কিসনে দেখা হে, আমাৰ মৃত্যু কেতিয়া লিখা আছে কোনো নাজানে ন, গতিকে যিটো ভাল লাগে আমি সেইটো কাম কৰিব লাগে। আৰু আজি মই আছোঁ, কাইলৈ যদি মই নাথাকোঁ, তেতিয়া আপোনালোকে এটলিষ্ট মোৰ এটা ব্লগটো চাব পাব পাৰফেক্টলি। তো গতিকে মোৰ কথা কোৱাত অকণমান উল্টা পুল্টা হ'ব পাৰে, কাৰণ এইটো মোৰ ফাৰ্ষ্ট এনেকুৱা ব্লগ যিটোত মই বহুত মানে আগৰ মই কেইবাটাও ব্লগ দিছিলোঁ, কিন্তু সেই ব্লগকেইটাত মোৰ প্ৰায়খিনি প্ৰব্লেম, যিখিনি মানে মই ক'ব লগা নাছিলে, মানে যিখিনি মই ক'লোঁ উল্টা পুল্টা হ'ল চব, আৰু আপোনালোকে মোক শুধৰাই দিলে যে এনেকৈ নহয় এনেকৈ। তাৰপিছত মই শুধৰাই আজি ইমানেই বেছি কথা কৈছোঁ এই ব্লগটোত, আপোনালোকে চাগে আমনিয়ে পাব এজনী কেতিয়া যাব। Thanks! কাপোৰ কানি পিন্ধা হৈ গ'ল, আৰু অলৰেডি ওলালোৱেই, আৰু অলপ চলপ বাকী আছে ঘৰ, কিবা অকণমান অগৰম বগৰম লগাই ল'ম। আৰু আজি মই যিটো আউটফিট পিন্ধিছোঁ সেই আউটফিটটো মই ইনষ্টাগ্ৰামৰ এখন পেজৰ পৰা লৈছিলোঁ, যিখনৰ নাম হৈছে BVUYZ। আচ্ছা, স্পেলিংটো মানে প্ৰনাউন্সিয়েশ্যনটো কেনেকৈ কৰিম ভাবি নাপাওঁ, সেইকাৰণে ভণ্টি আৰু মই ইয়াৰ এটা নতুন নাম দিছোঁ, যিটো হৈছে বুভুজ। আউটফিটটো মই পূৰা দেখাই দিছোঁ, এইখন ইয়াৰ দুপাট্টা, যিখন মই এতিয়ালৈকে লোৱা নাই, একেবাৰে লৈ আপোনালোকে ভিডিঅ'টো দেখিয়ে পাব গোটেই আউটফিটটো মোৰ, গতিকে এনেই নৰ্মেলকৈ এতিয়া দেখাই দিছোঁ। আগতেও পিন্ধিছোঁ মই, যিসকলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি থৈছে তেওঁলোকে গম পাবই। আৰু একেবাৰে লগ পাম ৰাস্তাত। ওলালোঁ আৰু কি চাবলৈ।
পোৱা নাই এতিয়া ৰাস্তাত পাইছোঁ আৰু মই তাইক ৱেলকাম কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু মাও আহিছে লগত আগবাঢ়ি এয়া গৈ আছোঁ কিন্তু কুকুৰটোৱেও আমাক আদৰিবলৈ আহিছে মানে মোক আদৰিবলৈ আহিছে সি ৰখি দিলে আমি ৰখি দিলোঁ কাৰণে এতিয়া আকৌ যাবলৈ ষ্টাৰ্ট কৰিম পিছে পিছে আহিব চাগে তো অকণমান দূৰ আছে গৈ থাকোঁ পাই যাম সোনকালে একেবাৰে ঘৰ ৰ'দটো দিছে ছাতি এখন লৈ আহিব নোৱাৰিলে তাই আকৌ ৰ'দ বোলে ভিটামিন ডি এবজৰ্বেশ্যন ভিটামিন ডিটো এবজৰ্ব কৰিব লাগে মানে ভিটামিন ডিটো তুমি স্বাস্থ্যত ভৰাব লাগে হয় নাই অ'কে অবজাৰ্ভেশ্যন কৰিব লাগে অবজাৰ্ভেশ্যন নহয় এবজৰ্ব এবজৰ্ভ কৰিব লাগে তাই মোৰ ইংলিছ টিচাৰ হয় আমাৰ মৰম লগা ছোৱালীজনীয়ে পূজা দি আছে হাই দিয়া ৰাস্তাত মই মাক ভৰি ধৰিব নোৱাৰিলোঁ প্ৰণাম সংস্কাৰ পৰম্পৰা अनुशासन Arya lifetime মৰম and I'm not jealous about this কেনে jealous হ'বা ভাই দুজনী তিনিজনী ছোৱালী চাৰিজনী চাৰিজনী ছোৱালী পাঁচ দুজনী তোমাৰ আমাৰ ঘৰত তিনি ছোৱালী I'm so happy নো ইছ্যু নিজৰ এইখন মোৰ দ্বিতীয় ঘৰ গতিকে ন' প্ৰব্লেম ইয়াত এতিয়া আমি চাহ খাম মানসি তোমাৰ চাহ না আহা মই চাহ খালোঁ and baby सबसे my favorite sweets this one কি কইটো আমিতি মই জামিতি নহয় আমিতি মই আমিতি নে কি নাজানো বাট মই সৰু কালৰ পৰা এইটো জানো শকত জেলেপি বাকীবোৰ ক্ষীণ জেলেপি আৰু আপোনালোকে মাইণ্ড নকৰিব বেছি ইংলিছ হৈছে বুলি ভিডিঅ'টোত কাৰণ কেলে মোৰ ইংলিছ টিচাৰ এগৰাকী আৰু সেইগৰাকীয়ে হৈছে মানসি তো তাই সেইকাৰণে বহুত বেছি ইংলিছত মোৰ লগত কথা পাতে আৰু ময়ো ভাল পাওঁ কাৰণ মই তাইৰ পৰা বহুতখিনি শিকিবলৈ পাওঁ ইংলিছৰ মোৰ যিমানখিনি মই ক'ব পাৰোঁ তাইৰ কাৰণে মই ক'ব পাৰোঁ বাট যিমানেই ইংলিছ নহওক মনে প্ৰাণে আমি অসমীয়া আৰু য়েছ উই আৰ নাই উই আৰ নহয় আমি অসমীয়া জয় আই অসম সেইটো খাই লোৱা লাজ পালে সাধা মোৰ আৰু এয়া খাব লৈছোঁ পেটিছ ফ্ৰম চেৰী গাৰ্ডেন লিপষ্টিকটো বেয়া নহ'লে হয় কাৰণ মই লিপষ্টিক লৈ অহা নাই क्या बात है जी एक्टिंग की बादशाह हो कसम से बहुत अच्छी वीडियो बनाई है सही सिमे দৰৱ খাই আছে অকল মাছহে খাব পাৰে Happy birthday to you. Yeah. Happy advance birthday to you, baby. Happy birthday to you. Oh, wow, Pagi. Actually, birthday is 31st, but মই চাগে সেইখিনি সুযোগ নাপাম চেলিব্ৰেট কৰাৰ কাৰণে সেইটো কাৰণে মোৰ কিউট সি বেবি কাৰণে এডভান্স হেপি বাৰ্থডে প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন Thank you. কাল কিসনে মোৰ লাইফত এইটো প্ৰথম হৈছে প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন বিকজ অফ মাই বেষ্টি ইয়েছ ডেফিনেটলি মই এতিয়া অৰ্গেনাইজ কৰিম ন ছাৰপ্ৰাইজ প্লেন সেইটো কাৰণেতো কৈছোঁ সোনকালে কোৱা কেতিয়া আহিবা কেতিয়া ৰাতি তাই মোক ছাৰপ্ৰাইজৰ কথা কালি ৰাতি ক'লে মই ভাবিলোঁ তিতা কেৰেলা মই বহুত বেছি ভাল পাওঁ তো তিতা কেৰেলা আৰু ৰঙালাও দুটাই মই বহুত বেছি ভাল পাওঁ তাইক মই ক'লোঁ তিতা কেৰেলা ভাজি আই নেকি ডোন্ট লাইক ইট তাই কৈছে তিতা কেৰেলাটোৱে তোমাৰ কাৰণে ছাৰপ্ৰাইজ But actual surprise this one. I'm so excited to cut the cake. তুমি ক'ত গৈছিলা কোন দোকান গৈছিলা মানে কেক আনিলা যে এইডোখৰতো কেক নাপায় ইফালে এটা দোকান আছে তাৰ পৰা গৈছিলোঁ একচুৱেলি মই ফেক্টৰীৰ পৰা গৈ আনিছোঁ তাকো ছানডে দিনা ফেক্টৰী আছে ইয়াত কেক চেৰী গাৰ্ডেনৰ ফেক্টৰী কোন ডোখৰত আছে বহুত দূৰলৈ অকণমান যাব লাগে ক'ত গ'লা খোজকাঢ়ি আৰু কিহত মোৰ এই মাৰ্চিডিজ আছে যে তোমাৰ কাৰণেতো ইমানটো কৰিব পাৰোঁ ন আফটাৰ অল ইউ আৰ মাই কিউট বেবি
তুমি খুশ তো মই বহুত 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 খুশ সেইটোৱে তুমি যেতিয়া খুশ তোমাৰ কাৰণেও চব কৰিব ফাৰ্ষ্ট টাইম মোৰ লগত এনেকুৱা হৈছে যে প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন আছো ৰুকি নেই ৰে তাই ৰাতিপুৱা পৰা গা ধোৱা নাই লেটেৰি মোৰ কাৰণে ৰৈ আছে গা ধুবলৈ মই প্ৰিপেৰেশ্যনৰ কাৰণে বিজি আছিলো চ' সেইটো কাৰণে মই টাইম পোৱা নাছিলো প্ৰিপেৰেশ্যনটো ভালকৈ নুফুটিলে মুখত প্ৰিপেৰেশ্যন প্ৰস্তুতি শুদ্ধ অসমীয়াত প্ৰস্তুতি মই তুমি আহিবা বুলি মই প্ৰস্তুতিত ব্যস্ত আছিলোঁ সেইকাৰণে মই গা ধুবলৈ সময় নাপালোঁ আৰু তাৰ বাবে এতিয়া মই গা ধুবলৈ যাওঁ তুমি অকণমান টাইম অকলে বহা নহ'লে মোৰ কিউট চি এজনী টিকলি দন্দুৰী ভণ্টিৰ লগত তুমি বহিব পাৰা অ'কে তাইতো মোক এনেও ভাল পায় তাইৰ লগতে মই এতিয়া ভিডিঅ' বনাম তাইৰ লগত কথা চথা সুধিম যোৱা দেৰি নকৰিবা যোৱা ঘূৰি আহিছে গা চা নোধোৱাকৈ আকৌ ঘূৰি আহিছে গা কেলে ধোৱা নাই এতিয়ালৈকে বাথৰুমত মানুহ আছে সেইটো জানো মানুহ হয় এনেকুৱা গ্লচি গ্লচি কাপোৰ দিব एकदम दुनिया भुला के तुमसे मिला हूँ निकली है दिल से ये दुआ रंग दे मोहे गेरुआ এনেকৈ কৰি रांची की दिल से है दुआ এইফালে বনি আছে স্লাড খুব টেষ্টি হ'ব স্লাডখিনি খাবলৈ এইফালে বনাইছে মায়ে মাতি লৈছে মোক এইফালে বনাইছে সৰিয়হ দি মাছ ৱাও এইখিনি বহুত ভাল লাগিব আৰু এয়া এতিয়া বনাইছে এয়া তিতা কেৰেলা আৰু ৰঙালাও মোৰ ফেভৰেট দুটা মিলাই ভাজি মিক্স ভাজি এইফালে ডিম আৰু সেইফালে আকৌ মায়ে লাগি আছে বনোৱাত আকৌ মাছৰ আৰু এটা আইটেম আছে মানে চিম্পল মাছ এয়া মাছ ফ্ৰাই এইটো নৰ্মেল মাছ বনাব তেল দি অ' মা আইটেম অ' মা গ' কি হ'ল চাওঁ অকণমানতো বচাই ৰখা বিদায় টাইমত কান্দিবলৈ ইমান কান্দিছা তুমি পিয়াজ নাকান্দিবা এইখন দি মুচি লোৱা কেলে জলকীয়া কাটি মোচা একো নহয় ভাল লাগিব আৰু অকণমান চকু পানী ওলা আমাৰ মৰমৰ ভণ্টি আহি গ'ল চাওঁ লুকটো আহি গ'ল তাইকো আদৰি নিবলৈ আমি আহিছোঁ গৈ লওঁ এতিয়া তাৰপিছত দেখাম আমি সেইফালে ফুৰিবলৈ যাম আপোনালোককো লৈ যাম সেইফালে চবেই যাব আমাৰ লগতে ফুৰিব আফটাৰ লাঞ্চ অ'কে আৰু এতিয়া মই কাটিম কেক পোৱালি হৈ যাম আকৌ আগৰ নিচিনাকৈ এতিয়া মই কাটিম কেক চব আহিব বহি আছে কেক ৰেডি এলছা না চবে একেলগে চিৰিবা দেই মানে বাৰ্থডেটো 31st হয় কিন্তু এনাউন্সমেণ্টটো এইটো যে যিহেতু 31st হয়তো মই যাব নোৱাৰিব পাৰোঁ বা সেইটো সময় আমি নাপাব পাৰোঁ মই যাব নোৱাৰিলে মোৰ ফেমিলিটো যাব নোৱাৰে মই যদিও আহোঁ তো সেইটো কাৰণে প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন কৰা হৈছে আই হোপ ইউ নেভাৰ মাইণ্ড দেন আই নেভাৰ মাইণ্ড আৰু মোৰ বহুত ভাল লাগিছে আৰু মই বহুত হেপ্পী আৰু এইটো ছাৰপ্ৰাইজ একদম আনএক্সপেক্টেড হয় মোৰ কাৰণে আৰু চবকে থেংক ইউ মোৰ ফালৰ পৰা এতিয়া কেকটো কাটো ধৰা তুমিও চিমা আমি কেইজনে থৈছো দেই Happy birthday to you. Happy birthday to you. Happy birthday, dear Nashrim. Happy birthday to you. চব থাকিব কোনো গুচি নাযাব দেই মই কৰি দিছোঁ আমাৰ লাইনটো এবাৰ ডিস্কো মাৰি দিছে কিবা হেৰি কৰিলে কাৰেণ্টটো যায় যাৰ হেৰি হয় বাৰ্থডে সি আগত খাব লাগে অঁ অকণমান চবকে দিয়া লোৱা আৰু তুমি মোক সফ্টি হয় একদম বহুত চব ন তোমাক ভাল লাগিছে মাজি লাগি আছে আৰু এটা কথা মাজি লাগি Okay. বাৰ্থডে কালি যদি বাৰ্থডে কেক খাওঁতে যদি নালাগে এইফালে মোৰ মায়ো লগাবলৈ ধুনীয়া মেকআপ ডান ছাকচেছফুলি নিমখ জলকীয়া একো নালাগে একো নিমখ জলকীয়া নালাগে একদম আহি বিন্দাছ বহি লোৱা
বাসমতি ৰাইচ, তিতা কেৰেলা, ৰঙালাও ভাজি, হাফ বইল ডিম, ৰৌ মাছৰ জোল, দাইল আৰু এইটো স্পেচিয়েলি মোৰ বেষ্টিৰ কাৰণে সৰিয়হ দিয়া ৰূপচন্দা মাছৰ আইটেম যিটো মায়ে বনাইছে, শ্লাড আৰু স্লাড আমাৰ শেষত দৈ। আৰু শেষত আৰু আইটেম আছে ন। ভাত চাত খাই এতিয়া আবেলি টাইম অকণমান ওলাই আহিছোঁ ফুৰিবলৈ, সেইফালে বাগান ফালে ফুৰিবলৈ যাম এতিয়া চবেই। গতিকে পোৱালি ছোৱালী চব ওলাইছে নাই? এতিয়া আমি ফু যাম। ক'ত যোৱা? ৰখিবনে নাজানো, ৰখিব জানো? অ'কে ফুলমতি ইয়াত আহিলোঁ এতিয়া। পাৰিম নে যাব? যাব পাৰিম নে? ৰীল বনাওঁতে ভিডিঅ' কৰোঁতে বহুত টাইম লাগি গ'ল আৰু এতিয়া আমি উভতিছোঁ এই জেগাৰ পৰা। খুব ভাল লাগিলে আৰু এতিয়া ঘৰ যোৱা সময়। বাপৰে এইফালে বোকা আছে। এতিয়া ঘৰ যোৱা সময়, সোনকালে যাব লাগে। ৰাতিও হৈছে, মানে সন্ধিয়াও হৈ আহিছে আৰু বতৰটো অলপ বেয়া, গতিকে সোনকালে। থেংক ইউ। যিহেতু এতিয়া ঠাণ্ডা ছিজন, এতিয়া ঠাণ্ডা ছিজন, গতিকে সোনকালে সোনকালে যাব লাগে ঘৰলৈ। এতিয়া যাবলৈ ওলালোঁ ফাইনেলি। একদম বহুত দুখ লগা টাইম। ৰাতিও হ'বলৈ হৈছে। মাও আহিছে লগত আমাক থ'বলৈ, ৰাস্তালৈকে যেনেকৈ নিবলৈ আহিছিলে তেনেকৈ এতিয়া থ'বলৈ আহিছে। বেয়াও লাগিছে। আকৌ আহিম তেতিয়া আকৌ লগ পাম। অ'কে, ঠিক আছে গাইজ, বাই। আপোনালোকৰ বাই বাই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, ব্লগটো ভাল লাগিলে, তেতিয়া নিশ্চয়কৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ আপকামিং ব্লগ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বাই বাই। বাই কৈ দিয়া চবে। চিম বাই।